আজি প্ৰথম কুঁৱলী পৰিছে, একদম পুৰা ধূলি কুঁৱলী হৈ আছে গোটেইখন। গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া বাজিছে 7:30মান বাজিছে আৰু এতিয়া খাব লৈছোঁ চাহ। আৰু ময়ো গা পা ধুই ৰেডি হৈ গ'লোঁ আৰু গোসাঁই থাপনাতো চাকি লগালোঁ, ধূপ চুপ লগাই ৰেডি হ'লোঁ। আজি হ'ল মহালয়া আৰু মহালয়া উপলক্ষে আমি অকণমান গৈছিলোঁ ওলাই আৰু সেইখিনিকে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকক দেখাম আৰু তাৰ আগতে সকলোকে মহালয়াৰ শুভকামনা জনালোঁ আৰু দেৱী দুৰ্গা মাই যাতে সকলোকে ভালে কুশলে ৰাখে আৰু আহিবলগীয়া দিনবোৰ যাতে আপোনালোকৰ ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ। আৰু আমাৰ নগাঁৱত কেনেকৈ মহালয়া পালে আৰু কিমান মানুহ খোজকাঢ়িব যায় তাকে অকণমান ভিডিঅ' কৰিছিলোঁ। আৰু তেনেহ'লে সেইখিনি ভিডিঅ' চাই লওক, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব আৰু শেষত জনাব নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। তেনেহ'লে ব'লক আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, চাই লওক তেনেহ'লে ভিডিঅ'টো। মহালয়া বুলি আহিলোঁ আজি ৰাতিপুৱাই, এতিয়া বাজিছে 5:30 আৰু চবেই খোজকাঢ়ি আছে। আজিয়ে আৰু আমি আহি পালোহি এয়া সৰ্বগাঁও ট্ৰেফিক পইণ্টটো। এইখিনি সৰ্বগাঁও ট্ৰেফিক পইণ্ট হয় আৰু ব'লক কিমান যাব পাৰোঁ দেখাই থাকিম, তেনেহ'লে ভিডিঅ'টো চাই থাকিব। আৰু আজি ৰাতিপুৱা মহালয়া বুলি আপোনালোকক অকণমান নগাঁওখন খুৱাম আৰু চাই গৈ থাকিব, তেনেহ'লে ব'লক। ক'ৰ পাইছোঁ আমি কৈ গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব। এইখিনি আমি পাইছোঁহি এতিয়া মনালিছা ওচৰত, আৰু মনালিছা বুলি ক'লে চবেই চিনি পায় নগাঁৱত। আৰু এই এখন মনালিছা হোটেল আছে আৰু এইখিনি হ'ল সৰ্বগাঁও বজাৰ। আৰু ব'লক আমি আগুৱাই গৈ আছোঁ। তেনেহ'লে কোনখিনি জেগা পাইছোঁ আমি কৈ গৈ থাকিম, তেনেহ'লে চাই গৈ থাকিব ভিডিঅ'টো। ইমানখিনি বাট আহিলোঁ, এটাও পূজা মণ্ডপ দেখা নাছিলোঁ। এইখিনিতে এটা দেখিলোঁ, সৰ্বগাঁও এইখন নতুন দলঙৰ ওচৰতে এইখিনিত দেখিলোঁ। আৰু দেখিছেনে, এইটো পূজা মণ্ডপ। আৰু নগাঁৱত খুব কম পূজা মণ্ডপ পাতিছে আৰু বেছি ইমান ডাঙৰকৈ পাতাও নাই পূজা মণ্ডপটো। আৰু এয়া পেণ্ডেল দি ৰাখিছে, হোৱা নাই। আৰু ব'লক আমি এতিয়া পালোহি নতুন দলং, আৰু নতুন দলঙৰ ছাইডত আৰু এখন দলং বহাইছে, বহুত ভিৰ হয় কাৰণে। আৰু সেইখনো অকণমান দেখাই দিওঁ। এয়া পিনে মানুহ গৈ আছে বাৰু, দলংখন অপেনিং হৈছে, মানুহ খোজকাঢ়িব দিছে। আৰু ব'লক আকৌ দেখাই আছোঁ। আমি আহি পালোহি একেবাৰে পুৰণা দলং ওচৰত, সৰ্বগাঁও। আৰু সিহঁতে উঠি আছে ফটো। আৰু এইখিনি দেখিছে ৰাজহাঁহখিনি ইমান ধুনীয়াকৈ একদম পূৰা হেৰি হৈ আছে, চৰি আছে। সেয়া
মন্দিৰত পূজা হৈ আছে। আমি সেইখন দলঙেদি নগ'লোঁ, মানে সেইটো ৰাস্তাদি নগ'লোঁ, সেইখন মানে আমি নগ'লোঁ। আৰু তাত এই মন্দিৰত পূজা কৰি আছে ইফালে। চবকে মহালয়া শুভেচ্ছা থাকিল। চবকে মহালয়া শুভেচ্ছা থাকিলে দেই মোৰ ফালৰ পৰা। আপোনালোকলৈ থাকিলে মোৰ ফালৰ পৰা চবলৈ মহালয়া শুভেচ্ছা। ভালে কুশলে চাব পূজা। আৰু বলক তেনেহ'লে কিমান দেখাব পাৰোঁ চাই। আমি এতিয়া আহি পালোহি কোৰ্টৰ মুখত, আৰু কোৰ্টৰ ফ্ৰণ্টত এটা ডাঙৰ শিৱৰ মন্দিৰ আছে, তাৰ ওচৰত পালোহি। আৰু এইখিনিতে পূৰা ভিৰ হয়। এইখিনিত মন্দিৰত পূজা হয় যে, সকলো মন্দিৰলৈ আহে, আৰু সেইকাৰণে এইখিনিত ভিৰ বেছি হয়। তো সকলো হাততে একদম পূৰা বেলুন, আৰু আজিৰ পৰা পূৰা পূজা লাগিলে আৰু চবৰে ভাল লাগে। আজিৰ পৰা দিনটো খুব ভাল লাগে। আৰু এয়া মন্দিৰ হয়, শিৱ মন্দিৰ। আমি মন্দিৰত নোসোমাওঁ, যিহেতুকে আমি ৰাতিপুৱা আহোঁতে ভালকৈ গা চা মূৰ চুৰ তিয়াই অহা নাই, সেইকাৰণে আমি নোসোমাওঁ। বাহিৰৰ পৰাই চাই অকণমান আপোনালোকক দেখাইছোঁ। আৰু ভিতৰত সকলো মন্দিৰত পূজা কৰি আছে এয়া। আৰু ব'লক এতিয়া আমি অকণমান নেহেৰুৱালী ফালে যাওঁ, আৰু সেইখিনিও অকণমান দেখাই দিওঁ। বন্ধ আছিলে, এতিয়া আকৌ খুলিছে। এতিয়া আকৌ খুলিছে মানে এইখন। আৰু ৰাতিপুৱাই শাকৰ হেৰি ওলালেই, দেখিছেনে? ৰাতিপুৱাই চব বেচা বিক্ৰী চব হ'লেই। আৰু আমি পালোহি এতিয়া নেহেৰুৱালীখন। সেইখন নেহেৰুৱালীখন অকণমান দেখাই দিছোঁ। নাযাওঁ আৰু বলক। আগুৱাই আছে। আমি এতিয়া এইখিনিৰ পৰা ৰিটাৰ্ণ হৈছোঁ দেই। নগাঁও চাৰ্কেট হয়, নগাঁও এখন চাৰ্কেট হাউচ হয়। পুৰা একদম ঢাকি চাকি দিছে গোটেইখন দেই। আজি পুলিচৰ ইণ্টাৰভিউ আছে, দেখিছেনে? এয়া ল'ৰাবিলাক কিমান ধুনীয়াকৈ খাৰা আছে। আৰু এয়া এইখন ফিল্ডতে খেলিব, ঢাকা হৈ আছে, আমি দেখা নাপাওঁ। সেয়া বহুত দূৰৰ পৰা ল'ৰাবোৰ আহিছে ইণ্টাৰভিউ দিবৰ কাৰণে।
আমাৰ ৰাইজৰ চবে ভাগৰ লাগিছে দেই বহি লৈছে এইটো পামজা বল হৈ গৈছে আমি গোটেইখিনি বহি ললো এতিয়া আকৌ আমি যাত্ৰা আৰম্ভ কৰোঁ আজি মহালয়া যাত্ৰা এনেকৈ আৰম্ভ হৈছে ভাগৰি জিগৰি লক্ষীনগৰ চাৰিআলিৰ পৰা ইমান পাক মাৰি আকৌ এইখিনি পাইছোঁহি এতিয়া বলক আকৌ এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ আৰু এতিয়া আমি আহি পালোহি লক্ষীনগৰ চাৰিআলি আৰু বহুত ভাগৰ লাগিলে বহুত দূৰ বাট খোজ কাঢ়িলোঁ আৰু এতিয়া বলক একেবাৰে গৈ ঘৰতহে লগ পামগৈ বলক যাওক দেই যাওঁ নাখাওঁ যাওঁগৈ নেমু পানী খাব আছে বাই এই ঘৰ আহি পালোহি এতিয়া গা পা ধুই আকৌ ৰেডি হওঁ বহুত ঘামি দেৱি আহিছোঁ আৰু চাহ তাহ খাই কৰি লৈ পিছত লগ পাম তেনেহ'লে ভিডিঅ'টো চাই থাকক আৰু গোটেই ঘৰ আন্ধাৰ হৈ আছে এতিয়া তেনেহ'লে বলক তেনেহ'লে গা পা ধুই কৰি আকৌ পিছত লগ পাই আছোঁ ভিডিঅ'টো চাই থাকিব মহালয়া উপলক্ষে সকলোকে অকণমান ভিডিঅ' কৰি দেখাব চেষ্টা কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু মোৰ যদি চেনেলটো আপোনালোকে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে প্ৰথমে পায় তেনেহ'লে আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু শেষত এটা লাইক দিব নাপাহৰিব বাই